নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু পোনপ্ৰথমে স্বাগতম জনাইছোঁ মোৰ আন এটি ভ্লগলৈ আৰু এতিয়া মই মোৰ গাঁৱলৈ গৈ আছোঁ যেহেতু বিহু বুলিকে গাঁৱলৈ নগৈ জানো পাৰিম গাঁও মানে মোৰ তাত মাৰ ঘৰ তো মাৰ ঘৰলৈ গৈ আছোঁ আৰু তাৰ কেনেকুৱা কি পৰিৱেশ সকলোবোৰ দেখুৱাম শেষলৈকে ভিডিঅ'টো চাব এই আমি ঘৰৰ পৰা ওলাই গ'লোঁ এই আমি দুয়ো গৈ আছোঁ এতিয়া আৰু তাৰ সকলোবোৰ দৃশ্য দেখুৱাম আপোনালোকক আগতেও কৈছোঁ তো সেইকাৰণে মোৰ ভিডিঅ'টো শেষলৈ গৈ চাব কেনেকুৱা কি দৃশ্য কেনেকুৱা কি পৰিৱেশ সকলোবোৰ দেখুৱাম এয়া শ্ৰীকোণাৰ ব্ৰিজ আহি গ'লোঁ ইয়াৰ ধুনীয়া দৃশ্য চাওক কিমান ধুনীয়া এয়া বদৰপুৰ আহি কিবা ঘৰলৈ লৈ যাম বুলি ভাবি এটা কেক লৈ ল'লোঁ ন আমি কেক কিনিব আহিছোঁ দোকান আহিছোঁ ফাইনেলি এয়া গাঁও আহি পালোঁ এয়া গৈ আছোঁ ঘৰলৈ বেছি দূৰ নহয় আৰু পামগৈ এয়া চাওক এই পোৱালিটো চাওক এয়া এটা ইয়াৰ পৰা ষ্টাৰ্ট হৈছে অকণমান পিছত আহিম ইয়াৰ দৃশ্য আপোনালোকক দেখুৱাম আৰু এইখন হৈছে বৰকুল হাইস্কুল য'ত মই পঢ়া শুনা কৰিছোঁ আমাৰ এই ভতিজা ল'ৰাটো এইফালে অকণমান পিছত আহি ভালকৈ দেখুৱাম এইয়া গছ আলু কমেণ্টত জনাবচোন আপোনালোকে চিনি পাইছেনে আমাৰ কাৰণে খুৰাই আমাৰ কাৰণে গছ আলু এয়া গছ আলু তুলিছে এয়া গাহৰি মাংসৰ লগত গছ আলু এয়া খাম গছ আলু লৈ যাম এয়া গছ আলু হৈছে আমাৰ বিহুৰ স্পেচিয়েল গেষ্ট ন বিহুৰ কাৰণে মই এই পোৱালিখিনিৰ কাৰণে এটা কেক আনিছোঁ সিহঁতে কেক কাটিব বিহু বুলিকে এতিয়া হ'লে খাবলৈ মুখত আমেৰ দিকে ন হ'ব শেষ কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব বাই বাই